নমস্কাৰ বন্ধুসকল সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ এটা ফ্ৰেছ ভিডিঅ'লৈ। আজি আপোনালোকক জনাবলৈ আহিছো যিসকলে জিডিএছ ডিপাৰ্টমেণ্ট অফ পোষ্টেল গ্ৰামীণ ডাক সেৱকৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এটা নটিফিকেশ্যন আহিছে। যিসকলে এতিয়ালৈকে জিডিএছৰ কাৰণে এপ্লাই কৰা নাছিল, আগৰ যিটো নটিফিকেশ্যন আহিছিলে বা আগৰ যিটো চাকৰিৰ কাৰণে যিটো নটিফিকেশ্যন আহিছিলে যে আমুক তাৰিখৰ পৰা আমুক তাৰিখলৈকে এপ্লাই কৰিবলগীয়া আছিলে 900 মান পোষ্টৰ কাৰণে, সেইখিনি কাৰণে যিখিনি এপ্লাই কৰিলে তেওঁলোকৰ হৈ গ'ল। এতিয়া আজি নতুনকৈ এটা নটিফিকেশ্যন ওলাইছে ডিপাৰ্টমেণ্ট অফ পোষ্টেলৰ পৰা, আছাম চাৰ্কেল গুৱাহাটীৰ পৰা। তেওঁলোকে ৰিনটিফিকেশ্যন দিছে যে আকৌ এপ্লাই কৰিবৰ কাৰণে গ্ৰামীণ ডাক সেৱকৰ 27 তাৰিখৰ পৰা অহাকালি 27/1/2020 অহাকালিৰ পৰা 9/2/2020লৈকে ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখলৈকে এইটো আকৌ এপ্লাই কৰিব পাৰিব। আপোনালোকে এইটো ভালকৈ পঢ়ি চাই ল'ব, গম পাব। মই সৰু ভিডিঅ' এটা বনাইছোঁ। ইয়াত হৈছে যে আপোনালোকৰ যি মেট্ৰিকৰ পাৰ্চেণ্টেজ, আৰু ইয়াত কোনো ৰিটেন নহয়, কোনো ভাইবা নহয়, অনলি বেছ অফ কাট অফ মাৰ্কছ। আপোনালোকৰ মেট্ৰিকৰ যিখিনি পাৰ্চেণ্টেজ আছে, পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি ইয়াত চিলেকশ্যন কৰা হ'ব আৰু আপোনালোকে চাকৰি পাব। ইয়াত জিডিএছৰ কাৰণে, আৰু জিডিএছৰ কাৰণে আগতে ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, লিংক চাব পাৰিব। কথাটো হ'ল কি, যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাছিল তেওঁলোকে জিডিএছৰ কাৰণে ভাবি আছিলে যে আকৌ এপ্লাই কৰিম। চ' এই 900 কিমানটা পোষ্টৰ কাৰণে যিটো নটিফিকেশ্যন আহিছিলে তাৰ কাৰণে এইটো আহিছে, ৰিনটিফিকেশ্যন কৰিছে। এইটো ডেট হৈছে 27/1/2020 অহাকালিৰ পৰা তেওঁলোকৰ এইটো এপ্লাই হ'ব। এপ্লাই কাৰণে আপোনালোকে আগত বনাই থোৱা আছে ভিডিঅ'টো চাই ল'ব। 9/2/2020ৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব। বেছি দিন সময় নাই দিয়া, বুট কৰোঁ 12-13 দিন সময় দিছে। আপোনালোকে এপ্লাই কৰিব আৰু তেওঁলোকৰ ৱেবছাইটত গৈ মেলি এইটো এপ্লাই কৰিব পাৰিব। আপোনালোকে চাই ল'ব ৱেবছাইটত কেনেকৈ এপ্লাই কৰিব লাগে, ভিডিঅ' বনাই থোৱা আছে। সেইটোৱে, আপোনালোকৰ যদি ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বি মাইণ্ড, জয় অসম।